বাখৰুৱা সপোন কথা ৰমিপিয়া নাথ। কিনো কম আই, তই যে মোক জনম দিলি, তোক দুখ দিও কিদৰে। কিন্তু আই, তই মোক সৰুতে কিয় নামাৰিলি। সুখে দুখে ডাঙৰ কৰিলি, নিজে নাখায়ো খুৱাই। আই, তই বৰ কষ্ট পালি ন মোক জন্ম দি। তোৰ ইচ্ছামতেই চহৰৰ ধনী ঘৰলৈ মোক বিয়া দিলি। আইও, তোকনো কেনেকৈ কওঁ, গৃহতে হেনো মোক নিজৰ কৰিব নোৱাৰে। পৰৰ স্ত্ৰীৰ ৰূপৰখত তেওঁ গলি যায়, ৰাতি হলেই গাড়ী নাৰী আৰু শুৱাৰ পাগল হয়। আইও, তোকনো কেনেকৈ কওঁ, মই দুখীয়া বুলি। তই জানো কষ্ট নাপাবি, শাহু আইজনীয়ে মোক ভাল চকুৰে নাচায়। মই হেনো বান্ধি দুখীয়া ঘৰৰ যি, চহকী ঘৰত মই ৰাজৰাণী হ'ব নোৱাৰো। আইও, তোকনো কোনটো সাহসেৰে কওঁ শাহু দেউতাৰ কথা। প্ৰায় মোক কথা শুনাই মই হেনো অলসী। মই হেনো ঘৰত সোমোৱাৰ পৰা ব্যৱসায় গতি তললৈ নামিছে। আইও, তোকনো কিহতেৰে কওঁ, তোৰ ফুল কোমলীয়া ছোৱালীজনীৰ বোৱাৰী জীৱনত দেউৰ অংগে অংগে চকু। আধাৰৰ সুযোগ লৈ কিম্বা নীৰৱতাৰ সুবিধা লৈ স্পৰ্শ কৰি যায় মোৰ দেহৰ নিভৃত কোণত। আইও, মোৰ গৃহতে মোক গুৰুত্ব নিদিয়ে, আদৰ নকৰে, মৰম নকৰে। কেনেকৈনো কম তোক, হ'ব দে আই, সকলোবোৰ বুকুত বান্ধি তোৰ কথা ভাবি, মোৰ সপোনবোৰৰ কথা ভাবি, মোৰ জীৱনৰ কথা ভাবি জীয়াই থাকিম, সহ্য কৰি থাকিম চিৰদিন চিৰপাবা। ধন্যবাদ।